নমস্কাৰ মোৰ মৰমৰ বন্ধু বান্ধৱীসকল তোমালোকক সকলোকে এই সাধাৰণ চেনেল ইউটিউবে স্বাগতম। আজি আমি তোমালোকৰ মাজত কেইটামান মহানুক্তি লৈ আহিছোঁ। তেনেহ'লে আহক আমি ভিডিঅ'টো আৰম্ভ কৰোঁ। স্বাৰ্থপৰ মানুহবোৰে কি বুজিব এটা সম্পৰ্কৰ মূল্য কিমান, কাৰণ তেওঁলোকটো স্বাৰ্থপৰ বাবেহে আপোন হোৱাৰ অভিনয় কৰে। স্বাৰ্থপৰ মানুহৰ লগত কেতিয়াও সম্পৰ্ক নাৰাখিবা, কাৰণ স্বাৰ্থপৰ মানুহে সম্পৰ্কৰ মূল্য কি বুজি নাপায়। তেওঁলোকে কেৱল নিজৰ স্বাৰ্থৰ বাবেহে ভাবে। আজিকালি মানুহবোৰ ইমানেই স্বাৰ্থপৰ যে দৰকাৰ হ'লে সম্পৰ্ক এৰি দিব, কিন্তু অহংকাৰ এৰি নিদিয়ে। স্বাৰ্থপৰ মানুহ আৰু মিছা সম্পৰ্ক এটাত থকাতকৈ অকলে থকাই ভাল। স্বাৰ্থপৰ নকয় বাবেই সুখবোৰ বহুত কমকৈ আৰু দুখবোৰ বহুত বেছিকৈ পাওঁ। স্বাৰ্থপৰ মানুহ কেতিয়াও আপোন নহয়, কাৰণ স্বাৰ্থ শব্দটোৰ পিছত পৰ থাকে। সুখত থকা মানুহে নুবুজে কষ্ট কি, সপোন দেখা মানুহে নুবুজে বাস্তৱ কি, আৰু স্বাৰ্থপৰ মানুহে নুবুজে সম্পৰ্ক কি। এয়াই বাস্তৱ। ভাল মানুহে ঠগ খায় আৰু সৎ মানুহে কষ্ট পায়। সহজ সৰল মানুহে আঘাত পায় আৰু স্বাৰ্থপৰ মানুহে আনন্দত জীৱন কটায়। নমস্কাৰ মোৰ মৰমৰ বন্ধু বান্ধৱীসকল, তোমালোকে যদি এতিয়া চেনেলখন ছাবস্ক্ৰাইব কৰা নাই, প্লিজ ছাবস্ক্ৰাইব কৰি দিয়া আৰু লগতে এটা লাইক কৰি দিয়া। জয় আই অসম।